দোস্তি কিয় টেনচন লৈছা ওচৰ দোকান আছে নহয় কিনি ল'ম বল 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 ৰবা শুনা মই এইখিনি পেলাই থওঁ বাইদেউ ঐ ঐ ভিখাৰী তোৰ কি প্ৰব্লেম হা মোৰ গাত হাত দিছ যে অ' বাইদেউ আপুনি পেলাই দিব খোজা খাদ্যহে মই খাব বিচাৰিছোঁ আৰু বাইদেউ মই দুদিন ধৰি একো খোৱা নাই সেইকাৰণে তই খোৱাটো বাৰু খাবি মোৰ গাত হাত দিছিলি কিয় আৰে বাইদেউ মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিব সেই বুলি তই পেলাই দিয়া খিনিকে খাবি আৰে বাইদেউ চি 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 তই সেইখিনি পেলাই দি মই তোক পইচা দি আছো আৰে বাইদেউ পইচা দিব সঁচা আৰে কি কৰি আছা এইবোৰ এইখিনি পেলাই দিওঁ পেলাই দি শুনা দে না পইচাটো কি কৰি আছা তই এইবোৰ দে না বল 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 সোনকালে বল দেৰি হৈ আছে দে দে আৰে দে হলো ল আপুনি ল বাইদেউ উৰি গ'ল হ'ব বাইদেউ মই তুলি ল'ম বাইদেউ অ বাইদেউ খালি মানুহৰ গাত হাত দিয় ঐ কি কৰি আছা এইবোৰ বাইদেউ দুখ পাইছোঁ আৰে ইয়াৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে হা কি দুখীয়াৰ সি কি কৰিছে কি কৰা নাই তাক সোধা আকৌ আমাক কিয় সুধি আছ তহঁতৰ পেলাই দিয়া খাদ্যহে সি খাব খুজিছিল তহঁতৰ পৰাটো ভিক্ষা খোজা নাই তাৰ লগত তহঁতে এনেকুৱা কিয় ব্যৱহাৰ কৰিলি হা তোমালোক মানুহ নে কি অ' হেল্ল' মিষ্টাৰ আপোনাৰ যদি ইমানেই দৰদ উপজিছে তাক খাবৰ কাৰণে কিবা এটা আনিব ইমান ডাঙৰ ডাঙৰ কথা কৈ লাভ নাই। এই ইয়াক কিয় চৰ মাৰিলো জানা এই চৰটোৰ যোগ্য তুমি আছিলা কিন্তু মই ছোৱালী মানুহৰ গাত হাত নতৰো কিন্তু আজি তুমি যিটো কাণ্ড কৰিলা নহয় তাৰ কাৰণে তুমিও এটা চৰ ৰিজাৰ্ভ কৰা পাৰিছো তোমাৰো কিন্তু সাহস কম নহয় মোৰ গাত হাত উঠালা আৰু কি দুখীয়া মানুহবোৰ কি মানুহ নহয় সিহঁতৰ কি এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ নাই আৰে আজি যদি তোমালোকৰ তাৰ দৰে অৱস্থা হ'লহেঁতেন তেতিয়া কি কৰিলা হয় তোমালোকে হা আৰু তই কাৰ ওচৰত খোৱা খাদ্য বিচাৰিছা হা ইহঁত তোতকৈও বেছি দুখীয়া ভিক্ষাৰী মোৰ লগত ব'ল তোক মই কিবা এটা কিনি দিম ব'ল আহ কাৰোবাক উপকাৰ কৰিব অন্যায় নকৰিব প্লিজ ৰেছপেক্ট এভৰিৱান